বন্ধুসকল, আজি পাকিস্তানৰ কিছু ভণ্ড জেৰ্নেলিষ্টসকলক ধুই দিব বিচাৰিছোঁ। পাকিস্তানৰ জেৰ্নেলিষ্টসকলে শ্বাহিন শ্বাহ আফ্ৰিদিক ভাৰতৰ জাসপ্ৰীত বুমৰাৰ লগত কম্পেৰিজন কৰে আৰু বাবৰ আজমক বিৰাট কোহলিৰ সৈতে কম্পেৰিজন কৰে। কিন্তু তেখেতসকলে নাজানে যে শ্বাহিন শ্বাহ আফ্ৰিদিয়ে পাকিস্তানৰ প্লেয়িং 11ৰ পৰা বাহিৰ হৈ গৈছে। যি শ্বাহিন শ্বাহ আফ্ৰিদিক জাসপ্ৰীত বুমৰাৰ লগত তুলনা কৰে, জাসপ্ৰীত বুমৰাই T20 ৱৰ্ল্ড কাপত ভাৰতৰ হৈ কি কৰিছে আৰু বিশ্ব ক্ৰিকেটত কি ধৰণে তাণ্ডৱ চলাইছিল জাসপ্ৰীত বুমৰাই, সেয়া যেন পাকিস্তানৰ সেই ভণ্ড সাংবাদিকসকলে এতিয়া যেন টোপনিত লাল কাল হৈ আছে। আৰু পাকিস্তানৰ সেই ভণ্ড সাংবাদিকসকলক ক'ব বিচাৰিছোঁ যে যি শ্বাহিন শ্বাহ আফ্ৰিদিক বিশ্বৰ নাম্বাৰ 1 বলাৰ হিচাপে গণ্য কৰে আৰু সেই শ্বাহিন শ্বাহ আফ্ৰিদিয়ে পাকিস্তানৰ যি মূল একাদশতে স্থান নাপায়, সেই শ্বাহিন শ্বাহ আফ্ৰিদিয়ে কি ধৰণে ভাৰতৰ পেচ বলাৰ জাসপ্ৰীত বুমৰাৰ লগত তুলনা কৰিব পাৰে। বিগত কেইটা বছৰতে আউট অফ ফৰ্মত থকাৰ পিছতো পাকিস্তানৰ টীম মেনেজমেণ্টে বাৰম্বাৰ দলত স্থান দি আছিল শ্বাহিন শ্বাহ আফ্ৰিদিক। কিন্তু বাংলাদেশৰ বিৰুদ্ধেও নিজৰ যি ব্যৰ্থতা, সেই ব্যৰ্থতাৰ অন্ত পেলাব নোৱাৰিলে আৰু প্ৰথম টেষ্ট মেচখনত ব্যৰ্থতাৰ পিছত দ্বিতীয় টেষ্ট মেচত অৱশেষত যেন প্লেয়িং 11 তথা মূল একাদশৰ পৰাই বাহিৰ কৰি দিলে টীম মেনেজমেণ্টে। আৰু এতিয়া যেন শ্বাহিন শ্বাহ আফ্ৰিদিৰ পিছত বাবৰ আজমৰ সময় আহি গৈছে যে পাকিস্তানৰ মূল একাদশৰ পৰা বাহিৰ হোৱাৰ। যি বাবৰ আজমক বিৰাট কোহলিতকৈ সৰ্বশ্ৰেষ্ঠ বেটাৰ হিচাপে পৰিগণিত কৰে পাকিস্তানৰ সেই ভণ্ড জেৰ্নেলিষ্টসকলে, আৰু বাবৰ আজমক সকলো সময়তে বিৰাট কোহলিতকৈ আগত ৰাখে। সেই জেৰ্নেলিষ্টসকলে পাহৰি গৈছে যে 600 দিনতকৈও বেছি দিন পাৰ হৈ গৈছে বাবৰ আজমে টেষ্ট ক্ৰিকেটত এতিয়ালৈকে শতক অৰ্জন কৰিব পৰা নাই। আৰু বিগত 12টাকৈ ইনিংছ খেলাৰ পিছতো এটা মেচতো অৰ্ধশত ৰান কৰিব পৰা নাই সেই বাবৰ আজমে। কেৱল মাত্ৰ এছিয়া কাপত যদি চোৱা যায়, নেপালৰ বিৰুদ্ধে এটা ডাঙৰ 100 ৰান অৰ্জন কৰিছিলে এছিয়া কাপত। তাৰ পৰিৱৰ্তে বাৰম্বাৰ ব্যৰ্থ হৈ আহিছে আৰু বিগত 2টা বছৰে আউট অফ ফৰ্মত থকাৰ দৰে খেলি আছে বাবৰ আজমে। আৰু T20তো ক'বই নালাগে যে চেলফিছ ইনিংছ খেলে, কেৱল মাত্ৰ নিজৰ প্ৰয়োজন অনুসৰি খেলে আৰু নিজৰ ফৰ্ম উভতাই অনাৰ কাৰণেহে বাবৰ আজমে T20ত খেলে। আৰু বাবৰ আজমৰ T20ত ষ্ট্ৰাইক ৰেট চাব গ'লে টেষ্ট মেচৰ দৰে কেতিয়াও এনে এটা খেল দেখুওৱা নাছিল যে বাবৰ আজমে ষ্ট্ৰাইক ৰেট 160 বা 180 প্লাছ লৈ ৰান সংগ্ৰহ কৰিছে। সেই বাবৰ আজমক পাকিস্তানৰ সেই সাংবাদিকসকলে বিশ্বৰ নাম্বাৰ 1 বেটাৰ হিচাপে দাবী কৰে আৰু বিৰাট কোহলিৰ লগত তুলনা কৰে। বিৰাট কোহলিয়ে বিশ্ব ক্ৰিকেটত কি কৰিছে আৰু বিৰাট কোহলিয়ে কেনেকুৱা ষ্টেজত ৰান কৰিছে, সেই ক্ষেত্ৰত যেন পাকিস্তানৰ এই জেৰ্নেলিষ্টসকলে চাব পাহৰি গৈছে। আৰু বিৰাট কোহলি সদায় ডাঙৰ মেচৰ অপেক্ষা কৰি থাকে আৰু সদায় ডাঙৰ ষ্টেজত বিৰাট কোহলিয়ে পাৰফৰ্মেঞ্চ কৰে। আৰু বাবৰ আজমৰ আজিলৈকে এনে এটা ইনিংছ নাই যে ডাঙৰ ষ্টেজত 100 ৰান অৰ্জন কৰিছে বা দলক জয়লাভ কৰাইছে, বা ভাৰতৰ বিৰুদ্ধেও কোনো এটা মেচত ডাঙৰ স্ক'ৰ কৰিব পৰা নাই বাবৰ আজমে। আৰু বিৰাট কোহলিয়ে পাকিস্তানৰ বিৰুদ্ধে যেতিয়াই খেলত নামে যেন তেতিয়াই বিৰাট কোহলিয়ে শতক অৰ্জন কৰিহে আহে। আৰু এই ক্ষেত্ৰত কি যুক্তি লৈ পাকিস্তানৰ সেই ভণ্ড সাংবাদিক বা জেৰ্নেলিষ্টসকলে বাবৰ আজম আৰু বিৰাট কোহলিক লৈ তুলনা কৰে। পাকিস্তানৰে আন এজন জেৰ্নেলিষ্ট মহম্মদ ফুৰকান ভাটিয়ে এই তথ্য প্ৰকাশ কৰিছে যে যদিহে বাবৰ আজমে পাকিস্তানৰ মূল একাদশৰ পৰা বাহিৰ হৈ যায়, তেনেহ'লে আচৰিত হ'বৰ যেন একোৱেই নাথাকিব। আৰু সেয়াই যেন হ'বলৈ গৈ আছে, কাৰণ বাবৰ আজমে সদায় ডাঙৰ ষ্টেজত ফ্লপ হ'বৰ কাৰণে আহে আৰু বিৰাট কোহলিয়ে সদায় ডাঙৰ ষ্টেজত উজলি উঠে। আৰু দেখা গৈছিল যোৱা যি T20 ৱৰ্ল্ড কাপ আছিল, সেই T20 ৱৰ্ল্ড কাপত ভাৰতীয় দলৰ যেতিয়া বেটিং কোলেপছৰ সন্মুখীন হৈছিল, তেতিয়া বিৰাট কোহলিয়ে কি ধৰণে ইনিংছ বিল্ড কৰিছিল আৰু ডাঙৰ ষ্টেজত কি ধৰণে পাৰফৰ্মেঞ্চ কৰিছিল, সেই কথা যেন পাহৰি গৈছে পাকিস্তানৰ সেই ভণ্ড জেৰ্নেলিষ্টসকলে। তেখেতসকলে সেই তথ্যলৈ এনালাইজ কৰক বাবৰ আজম আৰু বিৰাট কোহলিৰ ওপৰত। আৰু চেনা কাণ্ট্ৰিত গৈ কোন খেলুৱৈয়ে বেছি ৰান কৰিছে, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে, ইংলেণ্ডৰ বিৰুদ্ধে কোন খেলুৱৈজনে সৰ্বাধিক শতক অৰ্জন কৰিছে, আৰু অষ্ট্ৰেলিয়াত গৈ কোনে বেছি ৰান সংগ্ৰহ কৰিছে, ছাউথ আফ্ৰিকাত গৈ কোনে বেছি ৰান সংগ্ৰহ কৰিছে, এই তথ্যবিলাক এনালাইজ কৰক পাকিস্তানৰ সেই পূৰ্ব ক্ৰিকেটাৰসকলে। তাৰপিছত দাবী কৰক যে বিৰাট কোহলিতকৈ বাবৰ আজম আগত। বাবৰ আজমক কেৱল মাত্ৰ দেখা গৈছে যে যেতিয়া ফ্লেট উইকেট হয় তেতিয়াহে ৰান সংগ্ৰহ কৰা দেখা গৈছিল। আৰু বিৰাট কোহলিয়ে ছুইমিং কণ্ডিশ্যনে হওক বা স্পিন ফ্ৰেণ্ডলি উইকেটতে হওক, বিৰাট কোহলিয়ে সদায় ৰান সংগ্ৰহ কৰে আৰু ফ্লেট উইকেটত বিৰাট কোহলিক ক'বই নালাগে। আৰু
পাকিস্তানৰ যি ফাষ্ট বলাৰ শাহিন শ্বাহ আফ্ৰিদি, সেই শাহিন শ্বাহ আফ্ৰিদি চিমিং কণ্ডিশ্যনতে বৰ্তমান উইকেট ল'ব পৰা নাই, আৰু ফ্লেট উইকেট হ'লে যে কি কৰিব সেয়া আৰু ক'বলৈ একোই প্ৰয়োজন নাই। আৰু সেই দুজন খেলুৱৈক যে ভাৰতীয় খেলুৱৈসকলক তুলনা কৰে সেই পাকিস্তানীসকলে, প্ৰথমতে বাবৰ আজমৰ যি 12টা টেষ্ট ইনিংছ আছিল, সেই টেষ্ট ইনিংছকেইটা চাই লওক। বাবৰ আজমৰ সেই 12টা টেষ্ট ইনিংছ চাব গ'লে 13, 24, 39, 21, 1, 41, 26, 23, 0, 22 আৰু 31। আৰু বাংলাদেশৰ বিৰুদ্ধে যি প্ৰথম টেষ্ট মেচ আছিলে, সেই প্ৰথম টেষ্ট মেচত বাবৰ আজমে 0 ৰানত আউট হৈছিলে প্ৰথম ইনিংছত। আৰু দুৰ্ভাগ্যবশতঃ যে লিটন কুমাৰ দাসে দ্বিতীয় ইনিংছত কেচ এৰি দিছিলে, নহ'লে দ্বিতীয় ইনিংছতো গল্ডেন ডাকৰ সন্মুখীন হ'লহেঁতেন, আৰু সেই বাবৰ আজমৰ নাম তেতিয়াই ডাক আজম বুলি পৰিগণিত হ'লহেঁতেন, কাৰণ দুয়োটা ইনিংছতে ডাক মাৰিলেহেঁতেন। আৰু বিগত 12টা ইনিংছৰ ভিতৰত সৰ্বাধিক স্ক'ৰ চাব গ'লে কেৱল মাত্ৰ 41। যি বেটাৰে 12টা ইনিংছতো এটা অৰ্ধশতৰান কৰিব নোৱাৰে, তেনে বেটাৰক কোন যুক্তিত বিৰাট কোহলিতকৈ আগুৱাই ৰাখে সেই জেৰ্নেলিষ্টসকলে বিৰাট কোহলি আৰু বাবৰ আজমৰ মাজত এনালাইজ কৰি চাওক, আৰু জছপ্ৰীত বুমৰাহ আৰু শাহিন শ্বাহ আফ্ৰিদিৰ মাজত এনালাইজ কৰি চাওক যে ICC টুৰ্ণামেণ্টত কোন বলাৰে কিমান উইকেট লৈছে আৰু কোন বেটাৰে কিমান ৰান সংগ্ৰহ কৰিছে, সেই তথ্যবিলাক আগতে চাই লওক। কেৱল মাত্ৰ এছ'চিয়েট দেশৰ বিৰুদ্ধে ডাঙৰ স্ক'ৰ কৰিলেই নহয়, নেপালৰ বিৰুদ্ধে ডাঙৰ স্ক'ৰ কৰিলেই নহয়, আয়াৰলেণ্ডৰ বিৰুদ্ধে ডাঙৰ স্ক'ৰ কৰিলেই নহয়, এইবিলাক আগত চাই লওক। চাব গ'লে বাবৰ আজম বিৰাট কোহলিতকৈ 4-5 বছৰ বয়সত কম। প্ৰথমতে সেই জাৰ্নেলিষ্টসকলে বাবৰ আজমক কওক যে বিৰাট কোহলিতকৈ ফিটনেছ ভাল কৰিবলৈ, তাৰপিছত বিৰাট কোহলিৰ লগত কম্পেৰিজন কৰক। আশা কৰিছোঁ যে ইয়াৰ পিছত আৰু সেই ভণ্ড জাৰ্নেলিষ্টসকলে কিজানি ঠিক হ'ব। তাৰে কামনা কৰি আজিলৈ ইয়াতে সামৰিলোঁ।